কবিতাটিৰ শিৰোনামা কবিতা এটিৰ প্ৰেমত। কথা হৰেশ্বৰ নাথ। আবৃত্তি ৰিণী কলিতা। তুমি মোৰ পৰা এটা কবিতা বিচাৰিছিলা। মই ক'লো, কিয় চাব বিচাৰিছা? মোৰ হৃদয়ৰ আবেগ বিহ্বলতা। তুমি ক'লা, ভাল লাগে আপোনাৰ কবিতা কবিতা লগা কথাবোৰ। মই ক'লো, ভাল লাগে তোমাকো। এই যে তুমি কঢ়িয়াই লৈ ফুৰা কোনো এক নিজান চেলত শব্দহীন কথাবোৰ। মই পুনৰাই ক'লো, সম্পৰ্কবোৰ জীয়াই থাকে, কিছুমান অব্যক্ত সম্পৰ্কৰ মৃত্যু ঘটায়, অথবা জীয়াই থাকে জীয়া শিলবোৰৰ দৰে দেখিছো তোমাৰ বুকুতে। এই জীয়া শিলে কথা কোৱা, দেখিছো তোমাতে নৌ ঢৌৱে কথা কোৱা। তুমি ক'লা, আপুনি কথাবোৰ ধুনীয়াকৈ ক'ব জানে। মই ক'লো, শব্দবোৰতো তোমাৰ গোলপীয়া ওঠৰেই নামি আহে। তুমি ক'লা, আপোনাৰ শব্দৰ বৰষুণত মই তিতি থাকিব খোজো। মই ক'লো, তাৰ বাবে তুমি মোৰ এটি নিতৌ নতুন কবিতা